Hello everyone, welcome to my YouTube channel Assam BS Center. Channel to যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু আজিৰ ভিডিঅ'টোত আমি 2 নম্বৰৰ প্ৰশ্নবিলাক সমাধান কৰিম। আগৰ ভিডিঅ'টোত অলৰেডি 1 নম্বৰৰ প্ৰশ্নবিলাক সমাধান কৰিছো। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই প্লেলিষ্টৰ পৰা গৈ চাব পাৰা। 2 নম্বৰ প্ৰশ্নত সুধিছে মান নিৰ্ণয় কৰা। 1 নম্বৰ প্ৰশ্নটো আছে 1/7 or 1/5 1/7 or 1/5 তেনেহলে দুটা ভগ্নাংশৰ মান নিৰ্ণয় কৰিব লাগে। প্ৰথমে 1/7 ৰ যি জায়গাত আছে ৰৰ জায়গাত পূৰণ চিহ্ন দিবা। তাৰ পিছত 1/5 আছে লিখিম। এতিয়া লবৰ লগত লব আৰু হৰৰ লগত হৰ পূৰণ কৰিম। 1ৰ 1 গুণ কিমান হয় 1 আৰু 7ৰ 5 গুণ কিমান হয় 35। এটি হৈ গল সলিউশন। তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 2 নম্বৰ প্ৰশ্নটো আছে 2/3 ৰ 4/5 3 ভাগৰ 2 ভাগৰ লগত 5 ভাগৰ 4 ভাগৰ মান নিৰ্ণয় কৰিব লাগে। একেদৰে কি কৰিম 2/3 ৰৰ জায়গাত পূৰণ চিহ্ন দিম আৰু 4/5। এতিয়া লব আৰু লব মানে ওপৰটোৰ লগত ওপৰটো পূৰণ কৰিম। 2 4 গুণ 8 3 5 গুণ 15 এইটো আহি গল উত্তৰ 8/15। এতিয়া 2 নম্বৰৰ 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে 7/5 or 15/14 একেদৰে কৰিম 7/5 ৰৰ জায়গাত পূৰণ 15/14। এতিয়া দেখা পাইছো এইটো দি এইটো কাটিব পাৰো। 5 1 গুণ 5 5 3 গুণ 15 আৰু এইটো দি এইটো কাটিব পাৰো। 7 1 গুণ 7 7 2 গুণ 14। এতিয়া বাকি থাকিল কিমান বাকি থাকিল 1 আৰু 3 1 3 গুণ 3 তলত বাকি থাকিল 1 আৰু 2 1 পূৰণ 2 2 1 গুণ 2। এতিয়া আমি পালো এটা অপ্ৰকৃত ভগ্নাংশ যেহেতু লবটো হৰতকৈ ডাঙৰ আছে। অপ্ৰকৃত ভগ্নাংশ হলে কি কৰিব লাগে মিশ্ৰ ভগ্নাংশত পৰিৱৰ্তন কৰিব লাগে। কেনেকৈ 3 দি 2 দি হৰণ দিও কিমান বাৰ যাব একবাৰ যাব। একবাৰ গলে 2 1 গুণ 2 বাকি থাকিল কিমান 3 পৰা 2 গলে বাকি থাকিল 1। তে মিশ্র ভগ্নাংশত প্রকাশ করলে কিমান হব ভাগফল আছে 1 ভাগশেষ 1 আৰু হৰণ হিচাপে 2 আছিল 2 থাকিব। এইটো হল উত্তৰ। তাৰ পিছত 2 নম্বৰৰ 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে এটা মিশ্র ভগ্নাংশৰ লগত এটা প্ৰকৃত ভগ্নাংশৰ পূৰণ। মিশ্র ভগ্নাংশটো প্ৰথমে কি কৰিম ভগ্নাংশত পৰিৱৰ্তন কৰিম। তাৰ কাৰণে 2 পূৰণ 4 যোগ 3 অলৰেডি এইটো তোমালোকে জানা যে মিশ্র ভগ্নাংশ এটা ভগ্নাংশত পৰিৱৰ্তন কৰিবলৈ হলে যেটো স্বাভাৱিক সংখ্যা থাকিব তাৰ লগত হৰটো এবাৰ পূৰণ কৰিব লাগিব আৰু লবটো যোগ কৰিব লাগিব। তলত যেটো থাকিব হেতুই থাকিব আৰু ৰৰ জায়গাত পূৰণ আৰু কিমান আছিল 3/22। এতিয়া 2 4 গুণ 8 যোগ 3 কিমান হল 11। তলত 4 আছিল 4 পূৰণ 3 হৰণ 22। এতিয়া 11 আৰু 22 কাটাকাটি কৰিব পাৰো। 11 1 গুণ 11 11 2 গুণ 22 বাকি থাকিল কিমান ওপৰত থাকিল 1 পূৰণ 3 3 1 গুণ 3 তলত কিমান থাকিল 4 পূৰণ 2 4 2 গুণ 8 এটি হব উত্তৰ। তাৰ পিছত আমি 2 নম্বৰৰ 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 15ৰ 7/30 মান নিৰ্ণয় কৰিব লাগে। 15টো লিখিলো ৰৰ জায়গাত পূৰণ দিলো ওপৰত 7 তলত 30। এইফালে 15ৰ তলত একো নাই মানে মনে মনে 1 আছে। এতিয়া
এইটোৰ লগত এইটো আমি কাটিব পাৰোঁ ওপৰত আৰু তলত কেনেকৈ 15 1 গুণ 15 15 2 গুণ 30 তেনেহ'লে কিমান থাকিল 1 পূৰণ 7 7 1 গুণ 7 তলত 1 পূৰণ 2 2 1 গুণ 2 কি পালো আমি এটা অপ্রকৃত ভগ্নাংশ কি কৰিম মিশ্র ভগ্নাংশত পৰিৱৰ্তন কৰিম হাতেৰে 2 দি হৰণ কৰিম কিমান বাৰ যাব 3 বাৰ যাব ম্যাক্সিমাম 3 2 গুণ 6 মাইনাস কৰিলে 1 থাকিব ইয়াৰ মিশ্র ভগ্নাংশটো কিমান হ'ব ভাগফল 3 ভাগশেষ 1 আৰু হৰণ হিচাপে 2 আছিল 2 থাকিব এটোই হল উত্তৰ এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটোত কৈছে 5/6 পূৰণ 4/5 প্ৰথম বন্ধনীৰ ভিতৰত এতৰ 3/5 ওলাব লাগে সো প্ৰথমে প্ৰথম বন্ধনীৰ ভিতৰত থকা এইখিনি কাম কৰিব লাগিব এইখিনি কাম কৰিলে কি হ'ব এটোৰ লগত এটো ডাইৰেক্টলি কি কৰিব পাৰো কাটি দিব পাৰো 5 1 গুণ 5 5 1 গুণ 5 আৰু এটোৰ লগত এটো কাটিব পাৰো 2 2 গুণ 4 2 3 গুণ 6 তেনেহলে বাকি থাকিল কিমান ইয়াতে বাকি থাকিল 1 পূৰণ 2 তাৰ মানে 2 1 গুণ 2 আৰু তলত বাকি থাকিল 3 পূৰণ 1 3 1 গুণ 3 এতৰ 2/3 3/5 এতিয়া আমাক ওলাব লাগে এতিয়া আমি কি কৰিম ৰৰ জায়গাত পূৰণ চিহ্ন দি দিম তাৰ পিছত 3/5 এতিয়া কি কৰিম একে আছে ওপৰত আৰু তলত 3 1 গুণ 3 3 1 গুণ 3 কাটি দিলো বাকি থাকিল কিমান 2 পূৰণ 1 2 1 গুণ 2 আৰু তলত 1 পূৰণ 5 5 1 গুণ 5 2/5 এটা আমি কি বলো প্রকৃত ভগ্নাংশ এটি হবে আমার উত্তর এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো আছে 4/5 or 3/8 আৰু 2 নম্বৰটো আছে 5/9 or 3/10 নিৰ্ণয় কৰি কোনটো সৰু উলিওৱা তাৰ মানে এই দুটা সংখ্যা প্ৰথমে আমাক নিৰ্ণয় কৰিব লাগিব তাৰ পিছত কোনটো সৰু হয় সেইটো আমাক ক'ব লাগে প্ৰথমে আমি নিৰ্ণয় কৰি লম মই লিখি লৈছো 4/5 or 3/8 4/5 or ৰৰ জায়গাত পূৰণ চিহ্ন দিম আৰু 3/8 এইটোৰ লগত এইটো কাটিব পাৰি 4 1 গুণ 4 4 2 গুণ 8 ওপৰত কিমান থাকিল 1 পূৰণ 3 3 1 গুণ 3 তলত কিমান থাকিল 5 ৰ 2 গুণ 10 এইটো হৈ গল নিৰ্ণয় কৰা হল এতিয়া 2 নম্বৰটো নিৰ্ণয় কৰিম 5/9 ৰ ৰৰ জায়গাত পূৰণ চিহ্ন দিম 3/10 আকৌ এইটোৰ লগত এইটো কাটিব পাৰো 5 ৰ 1 গুণ 5 5 ৰ 2 গুণ 10 আৰু এইটোৰ লগত এইটো কাটিব পাৰো 3 ৰ 1 গুণ 3 3 ৰ 3 গুণ 9 কিমান হল ওপৰত কিমান থাকিল 1 আৰু 1 পূৰণ কৰিলে 1 1 গুণ 1 আৰু তলত কিমান হ'ব 3 পূৰণ 6 2 3 2 গুণ 6 এই দুটা সংখ্যা আমি নিৰ্ণয় কৰি পালো এটা পালো 3/10 আৰু এটা পালো 1/6 এতিয়া এই সংখ্যা দুটা কি কৰিব লাগিব তুলনা কৰি কোনটো সৰু হেতু ক'বলৈ কৈছে প্ৰথমে লিখিম 3/10 আৰু 1/6 এতিয়া আমি এই যে দুটা সংখ্যা পালো 3/10 আৰু 1/6 এই সংখ্যা দুটা তুলনা কৰিম তুলনা কৰিবলৈ হলে প্ৰথমে আমাক কি কৰিব লাগিব তলত হৰটো যে আছে হৰটো সমান সমান কৰিব লাগিব তেতিয়া আমি তুলনা কৰিব পাৰিম আদাৰৱাইজ আমি ক'ব নোৱাৰো কোনটো ডাঙৰ কোনটো সৰু হৰটো সেম কৰিবৰ কাৰণে আমাক লসাগুটো ওলাব লাগিব 10 আৰু 6 ৰ লসাগু ওলাব লাগিব 10 আৰু 6 ক কি সেম সংখ্যা দি হৰণ কৰিব পাৰো 2 5 ৰ মাজত 10 ৰ মাজত কিমান বাৰ যাব 5 বাৰ আৰু 6 ৰ মাজত কিমান বাৰ গল 3 বাৰ এতিয়া এই গোটেই কেইটা সংখ্যা পূৰণ কৰিলে যেটো ওলাব হেতু হ'ব আমাৰ লসাগু 2 পূৰণ 5 পূৰণ 3 সমান সমান কিমান হ'ব 5 ৰ 2 গুণ 10 10 ৰ 3 গুণ 30 তাৰ মানে লসাগু কিমান ওলাল 30 এতিয়া 10 সংখ্যাটো 30 ৰ মাজত কিমান বাৰ যাব হেতু চাবলৈ হলে এই দুটা পূৰণ কৰিলে কিমান হ'ব 10 5 ৰ 2 গুণ 10 এটো যদি আমি ঢাকি ৰাখো তেনেহলে বাকি থাকিব 3 তাৰ মানে 3 বাৰ যাব সেই 3 টো আকৌ ইয়াতে যে লব 3 আছে তাৰ লগত পূৰণ হ'ব 3 পূৰণ 3 তাৰ পিছত আৰু ইয়াতে কি হল ইয়াতে হ'ব লসাগু 30
এতিয়া 6 30ৰ মাজত কিমান বাৰ যায় আমি জানো অলৰেডি 6 30ৰ মাজত 5 বাৰ যায় 5ৰ 6 গুণ 30 তেনেহলে 5 বাৰ গল আৰু ইয়াতে লব আছিল 1 1ৰ লগত 5 টো পূৰণ হ'ব এতিয়া কিমান পালো ফাইনালি আমি তলতে পালো 30 এইটোৰ তলতে পালো 30 ওপৰত কিমান পালো 3 3 গুণ 9 আৰু 5ৰ 1 গুণ 5 এতিয়া দুটা সংখ্যা আমি তুলনা কৰি পালো যে ইয়াতে আছে 30 ভাগৰ 9 ভাগ ইয়াতে আছে 30 ভাগৰ 5 ভাগ তেনেহলে ডেফিনেটলি কোনটো সংখ্যা ডাঙৰ হৈ যাব এই সংখ্যাটো ডাঙৰ হৈ যাব আৰু এটো হৈ যাব সৰু আমাক ওলাব কৈছে কোনটো এটো আছিল আমাৰ 1 নম্বৰ এটো আছিল 2 নম্বৰ আমাক ওলাব কৈছে যে নিৰ্ণয় কৰি প্ৰশ্নটো চোৱা নিৰ্ণয় কৰি কোনটো সৰু উলিওৱা এতিয়া সৰু কোনটো হল 2 নম্বৰটো সৰু হল অতে আমি লিখিম 2 নম্বৰটো 2 নং 2 সৰু বুলি লিখি দিম এনেকৈ অতি সহজে কৰিব পাৰিবা